কি খবৰ আপোনালোকৰ? মই আহিছোঁ আমাৰ গাঁৱত আৰু গাঁৱত চলি আছে বাসন্তী পূজা। চৈদে মাতটো অলপ ফাটি আছে যাবলৈ। তো বাসন্তী পূজা দেখাম অলপ চলপ আৰু লগতে আমাৰ গাঁওখন দেখাম, আমাৰ গাঁৱৰ ঘৰখন দেখাম। তো চাই থাকিব। এয়া হৈছে দেৱীৰ প্ৰতিমূৰ্তি। পূজালৈ আহি ফট ল'লোঁ আৰু এতিয়া মেইন বস্তু খাম, সেইটো হৈছে খিচিৰি, একদম পপুলাৰ খিচিৰি আৰু বহুত টেষ্টি হয় এই পূজাৰ খিচিৰিটো। আৰু আমাৰ পূজাত আছে থিয়েটাৰ, কিন্তু এই বৰষুণৰ কাৰণে যোৱাকালি সিমান মানুহ হোৱা নাই, আজি হ'ব চাগে। আচ্ছা মোক কওকচোন, এই গেলাৰীত থিয়েটাৰ চাই কোনে কোনে ভাল পায়? আৰু পূজা চাই আহি গাঁৱৰ ঘৰত আহিলোঁ আৰু চাওকচোন কিমান বতৰটো বেয়াকৈ আহিছে, পূৰা মাৰিব আজিও চাগে। গাঁৱত মই যেতিয়াই আহোঁ পিছফালৰ বাৰীখন এবাৰ চাই নগ'লে মনটো নভৰে। বলকচোন আজি আপোনালোককো দেখাম আমাৰ গাঁৱৰ বাৰীখন, বহুত বঢ়িয়া, বহুত ভাল লাগিব চাই, ফ্ৰেছ। আৰু বাৰীত গৈ দেখিলোঁ মৰমৰ জাৰ্চি গাইজনী থিয় হৈ আছে, তাক অলপ কিবা খুৱাই দিওঁ নে কি কয়। আৰু ইয়াৰ বাঁহৰ পাত ছিঙি লৈ আহিলোঁ, ই পূৰা এক্সাইটেড হৈ আছে, পূৰা খাবই আৰু এতিয়া ই খা 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 খা। এই দূৰত যে আম গছ দুডাল দেখিছে, যে ইমোশ্যন হয় এটা মোৰ। এই আম গছৰ কাষেদি এটা ৰাস্তা গৈছে। আমি যেতিয়া সৰু আছিলোঁ বহাগ বিহুত দৌৰা প্ৰতিযোগিতা হৈছিল আৰু সেই ৰাস্তাত আমাক দৌৰিব দিছিল আৰু সেই ৰাস্তাৰে দৌৰি কিনে প্ৰাইজো আনিছিলোঁ। ভাল লাগে আৰু ভাবি কিনে কথাবিলাক। এইখন হৈছে বগৰীয়াটি হাইস্কুল আৰু তাৰ ফিল্ডতে হৈছে পূজাখন। তো দিনত পূজা চালোঁ, আকৌ আহি গ'লোঁ ৰাতি পূজা চাব। জোচ, বুজিছে নাই, জোচ জোচ। পূজাত কিন্তু এইটোৱেই মেইন, হয় নহয় কওকচোন? জীৱনৰ শৈশৱকালটো মই গাঁৱতে কটোৱা, সেইকাৰণে গাঁৱত আহি মোৰ বহুত ভাল লাগে। মই বৰ্তমান আছোঁ আমাৰ গাঁৱত। এইখন হৈছে আমাৰ পথাৰ, এইখন হৈছে আমাৰ গাঁৱৰ ঘৰ আৰু সৰু দুডাল হৈছে আমৰ গছ।